ভাল ছাত্ৰ ছাত্ৰীনো কোনবিলাক? প্ৰকৃত অৰ্থত ভাল ছাত্ৰ ছাত্ৰী কেনেকৈ হ'ব পাৰে? কি গুণ থাকিলে ভাল ছাত্ৰ ছাত্ৰীৰ পৰিচয় দিয়ে? আজিৰ এই ভিডিঅ'টোত এইবিলাক কথাকে কিছু বিশ্লেষণ কৰোঁ। নমস্কাৰ, মোৰ নাম ধৰ্মৰাজ ভট্টৰাই। ষ্টাডি উইথ ধৰ্ম ভট্টৰাই ইউটিউব চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনবিলাক ছাত্ৰ ছাত্ৰী ভাল ছাত্ৰ ছাত্ৰী? এই প্ৰশ্নটোৰ উত্তৰত বহুতো হয়তো একেমুখে ক'ব যে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে অত্যধিক মেধাসম্পন্ন, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে যিকোনো পৰীক্ষাতেই 100% নম্বৰ লাভ কৰে, সেইবিলাক ছাত্ৰ ছাত্ৰীয়ে ভাল ছাত্ৰ ছাত্ৰী। কিন্তু এই উত্তৰটো কিমান গ্ৰহণযোগ্য? কেৱল এটা পৰীক্ষাত 100 নম্বৰ লাভ কৰিলেহে ভাল ছাত্ৰ ছাত্ৰী হ'ব পাৰিনে? যদিহে তেওঁলোক অমায়িক বা নম্ৰতা নহয়, যদিও তেওঁলোকে যথোচিত আচৰণ বা শিষ্টাচাৰিতা নাজানে, কেৱল পাঠ্যপুথিৰ জ্ঞান শিক্ষাদিৰ বা ভাটবিদ্যা অৰ্থাৎ মুখস্থ বিদ্যাৰ বাদে তেওঁলোকৰ যদি সামাজিক জ্ঞান আৰু নৈতিক জ্ঞান নাথাকে, তেন্তে সেই ছাত্ৰ ছাত্ৰীক আপুনি ভাল ছাত্ৰ ছাত্ৰী কেনেকৈ ক'ব? নিশ্চয় ক'ব নোৱাৰিব। তেন্তে বোলক কোনবিলাক ছাত্ৰ ছাত্ৰীক ভাল ছাত্ৰ ছাত্ৰী ক'ব পাৰি? প্ৰথমতে, ভাল ছাত্ৰ ছাত্ৰী হ'বলৈ হ'লে আপুনি কঠোৰ পৰিশ্ৰমী হ'ব লাগিব। এইখিনিতে মই এটা উদাহৰণ সহ বুজাব বিচাৰিছোঁ। আমেৰিকাৰ সাহিত্যিক আৰ্নেষ্ট হেমিংৱেকে 1953 চনত তেওঁৰ বিখ্যাত গ্ৰন্থ দ্য অল্ড মেন এণ্ড দ্য সী নামৰ উপন্যাসখন তেওঁ 1 বাৰ, 2 বাৰ, 10 বাৰ, 50 বাৰ, 100 বাৰ লিখিও তেওঁ নিজে পঢ়ি আত্মসন্তুষ্টি ল'ব পৰা নাছিল। অৱশেষত তেওঁ সেই একেই গ্ৰন্থখনক 200 বাৰ লিখাৰ পিছত উন্মোচন কৰাৰ সিদ্ধান্ত কৰিলে আৰু সেই উপন্যাসখনেই পিছলৈকে নোবেল বঁটা লাভ কৰিলে। গতিকে এবাৰ বা দুবাৰতে আপুনি হাৰ মানিব নালাগিব। আপুনি জীৱনত কঠোৰ পৰিশ্ৰমী হ'ব লাগিব। তেতিয়াই আপুনি ভাল ছাত্ৰ ছাত্ৰী হ'ব পাৰিব। দ্বিতীয়তে, ভাল ছাত্ৰ ছাত্ৰী হ'বলৈ হ'লে আপুনি অধ্যৱসায়ী হ'ব লাগিব। অধ্যৱসায়ী হ'ল জীৱন সংগ্ৰাম জিকিবৰ কাৰণে বাৰে বাৰে কৰা প্ৰচেষ্টা। এই ক্ষেত্ৰত মই আব্ৰাহাম লিংকনৰ উদাহৰণ ল'ব বিচাৰোঁ। আব্ৰাহাম লিংকন অতি দৰিদ্ৰ অৱস্থাৰ পৰাই কেৱল বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ফলতে তেওঁ মহৎ আৰু বিশ্ববিখ্যাত ব্যক্তি হ'বলৈ সক্ষম হৈছিল। এই ব্যক্তিজনে 21 বছৰ বয়সত ব্যৱসায়ত বিফল হৈছিল। 22 বছৰ বয়সত বিধানসভাৰ নিৰ্বাচনত পৰাজিত হৈছিল। 24 বছৰ বয়সত পুনৰ ব্যৱসায়ত বিফল হৈছিল। 26 বছৰ বয়সত প্ৰেমত বিফল হৈছিল। 34 বছৰ বয়সত পুনৰ সংসদৰ নিৰ্বাচনত পৰাজিত হৈছিল। আকৌ 45 বছৰ বয়সত পুনৰ সংসদৰ নিৰ্বাচনতো পৰাজিত হৈছিল। কিন্তু তেওঁ জীৱনত কোনোদিন হাৰ মনা নাছিল আৰু অৱশেষত গৈ 52 বছৰ বয়সত তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হৈছিল। তেন্তে অধ্যৱসায় আৰু জীৱনত কৰা বাৰে বাৰে প্ৰচেষ্টাৰ ফলস্বৰূপে জীৱনত সফলতা লাভ কৰিব পাৰি। গতিকে জীৱন সংগ্ৰাম জিকিব বিচাৰে যদি কেতিয়াও হাৰ নামানিব। বন্ধু, এই সংসাৰখন যুঁজৰ ঠাই হয়। ইয়াত শুবৰ কাৰণে সময় নাই। কাচি পাৰি যুঁজিব লাগিব সকলোৱে। সবে কৰে প্ৰাণ নিজৰ প্ৰাণ থকালৈকে আমি সকলোৱে যুঁজি থাকিব লাগিব। তেতিয়াই আমি জিকিব পাৰিম। তৃতীয়তে, ভাল ছাত্ৰ ছাত্ৰী হিচাপে সফলতা লাভ কৰিবলৈ হ'লে আপুনি ধৈৰ্যশীল হ'ব লাগিব। আপুনি ভদ্ৰতা শিকিব লাগিব। আপুনি নম্ৰতা থাকিব লাগিব আৰু আপুনি প্ৰবল আত্মবিশ্বাসী হ'ব লাগিব। আপুনি উচ্চাকাংক্ষী হোৱাৰ লগে লগে শিষ্টাচাৰিতাও শিকিব লাগিব। সুসভ্য সামাজিক জীৱ হিচাপে অথবা জীৱশ্ৰেষ্ঠ মানুহ হিচাপে শিষ্টাচাৰিতাই হ'ল থাকিবলগীয়া প্ৰথম গুণ। পঢ়াত যথেষ্ট মেধাৱী হৈও যিসকল ছাত্ৰ ছাত্ৰীয়ে শিষ্টাচাৰ নাজানে,
তেওঁলোকক প্ৰকৃত অৰ্থত ভাল ছাত্ৰ ছাত্ৰী ক'ব নোৱাৰে। গতিকে মই পুনৰবাৰ সকলোকে এইখিনিয়ে কওঁ যে আপুনি কঠোৰ পৰিশ্ৰমী হওক, আপুনি শিষ্টাচাৰিতা শিকক, আপুনি ভদ্ৰতা শিকক, জীৱনত কেতিয়াও হাৰ নামানিব, আপুনি ধৈৰ্যশীল হওক আৰু উচ্চাকাংক্ষী হওক, লগতে আপুনি আত্মবিশ্বাসী হৈ থাকক। আজিলৈ এইখিনিতে অন্ত কৰিছোঁ। এনেদৰে ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।